শিক্ষাৰ্থীসকল স্বাগতম মোৰ ইউটিউব চেনেল তেৰণ একাডেমীলৈ। আজি মই তোমালোকক পৰিমেয় সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰা হয় সেই সম্পৰ্কে আলোচনা কৰিম। সংখ্যা ৰেখাত পৰিমেয় সংখ্যা উপস্থাপন কৰোঁতে আমি কেইটামান কথালৈ মন কৰিব লাগিব। সেইকেইটা কথা হৈছে, প্ৰথমতে সংখ্যাটো গোটা সংখ্যা নে ভগ্নাংশ, আৰু সংখ্যাটোৰ আগত থকা চিহ্নটো ধনাত্মক আছে নে ঋণাত্মক আছে, আৰু যদি গোটা সংখ্যা হয় ধনাত্মক আৰু ঋণাত্মক সেই সংখ্যাটো চালেই হ'ল, সেইমতে আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ। আৰু যদি ভগ্নাংশ হয়, ভগ্নাংশত হৰত তলৰ সংখ্যাটো কিমান সেইটো লক্ষ্য কৰিব লাগিব, আৰু ওপৰৰ সংখ্যাটো কিমান আছে সেই ওপৰত লক্ষ্য কৰিব লাগিব, আৰু লগতে তাত থকা চিহ্নটো ধনাত্মক নে ঋণাত্মক। উদাহৰণ হিচাপে আমি সংখ্যা লৈছোঁ। প্ৰথমে গোটা সংখ্যা এটা লওঁ, ধৰা হ'ল আমাক -5। এই সংখ্যাটো সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে। তো সংখ্যা ৰেখা আঁকোতে সদায় প্ৰথমতে আমি শূন্যৰ পৰা আৰম্ভ কৰোঁ, শূন্য। আৰু এইটো সদায় জৰুৰী নহয় যে সদায় শূন্যৰ পৰা আৰম্ভ হোৱা। আমাৰ যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ যিটো ৰেঞ্জ বা যিটো পৰিধি, সেই পৰিধিত আমি এই সংখ্যাৰ যিটো সংখ্যাবিলাক বহাওঁতে এইটো আমি লক্ষ্য কৰিম। যদি আমাক দিয়া হয় যে -50 বা -300, যদি আমাক সংখ্যাটো বহাব লাগে তেতিয়া আমি শূন্যৰ পৰা লিখিব নোৱাৰিম, গতিকে এই ক্ষেত্ৰত অলপ বেলেগ হ'ব। যিহেতু আমাৰ -5টো শূন্যৰ ওচৰত, গতিকে আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। শূন্যৰ সোঁফালে থাকিব ধনাত্মক সংখ্যাখিনি, +1 2 3 4 5 6 এনেকৈ এইফালে সংখ্যাবোৰ গৈ থাকিব। এইফালে আহিব -1 -2 -3 -4 -5 -6, এইফালে আৰু সংখ্যা যাব। এতিয়া আমাৰ লাগে -5, গতিকে এইটো হ'ব সংখ্যা ৰেখাত -5ৰ অৱস্থানটো এইটো। আৰু যদি আমাক কোৱা হয় 6 +6 অৰ্থাৎ +6, তাৰ অৱস্থানটো এইটো। আৰু যদি 2 হয় এইটো। গোটা সংখ্যাৰ ক্ষেত্ৰত আমি চিন লক্ষ্য কৰিম, আৰু লগতে এটা বস্তু লক্ষ্য কৰিম, সংখ্যাটো কিমান ডাঙৰ। যদিহে ইয়াত 25 -30 এনেকুৱা থাকে, আমি শূন্যৰ পৰা আৰম্ভ কৰিম, কাৰণ আমাৰ বহী বা বৰ্ডত গোটেইখিনি সংখ্যা লিখিবলৈ আমাৰ ঠাই নহ'ব। গতিকে যদি এনেকুৱা হয়, আমি এটা নিৰ্দিষ্ট অংশহে আঁকিম তেতিয়া। আৰু যদি ভগ্নাংশ হয় তেতিয়া কি হ'ব, ধৰি লৈছোঁ আমি সৰু এটা ভগ্নাংশ লৈছোঁ, 2/1 1/2। এই ক্ষেত্ৰত আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ, 0 0 1 -1 -2 -3 1 2 আৰু 3, এইফালে সংখ্যা আৰু থাকিব। এতিয়া হ'ল 2/1, এইটো গোটা সংখ্যা নহয়। এতিয়া ভগ্নাংশৰ ক্ষেত্ৰত তলৰ যিটো সংখ্যা থাকে, হৰ থাকে, সেই সংখ্যাটোৱে কি বুজাইছে, এটা গোটা বস্তুক বা এটা গোটা সংখ্যাক কিমান ভাগ কৰা হৈছে। তাৰমানে এটা গোটা সংখ্যাক দুভাগ কৰা হৈছে, অৰ্থাৎ 0 পৰা 1 এইটো এটা ভাগ। ইয়াক আমি দুভাগ কৰিলে কি হ'ব, এইটো হ'ব। অৰ্থাৎ এইটো 2/1, এইটো 2/1, এইটো 2/2। অৰ্থাৎ এইটো এটা ইয়াৰ পৰা ইয়ালৈ এটা অংশ, এটা গোটা অংশ, ইয়াক দুভাগ কৰা হৈছে। গতিকে এই অংশটো আধা হ'ব, 2/1 হ'ব, বা ইয়ালৈকে 2/2 বা এটা সম্পূৰ্ণ সংখ্যা হ'ব। এইটো হৈছে গোটা সংখ্যা। ঠিক এনেকৈ যদি আমাক কোৱা হয় 2/5, এইটো ক'ত বহিব। আৰু এটা বস্তু ইয়াত লক্ষ্য কৰা উচিত যে ইয়াত একো চিন দিয়া নাই, তাৰমানে এইটো ধনাত্মক সংখ্যা। 2/5, এতিয়া ইয়াৰ পৰা এটা সংখ্যাক দুভাগ কৰিব দিছে, গতিকে এইটো দুভাগ কৰিলোঁ, ইয়াত দুভাগ কৰিম, এইটো দুভাগ কৰিম, তেনেকৈ এইটো যদি 4 হয় ইয়াত দুভাগ হ'ব। এতিয়া এইটো 2/1 2/2, এইটো 2/3 হ'ব, এইটো 2/4 হ'ব, এইটো 2/5 হ'ব, 5/2, আৰু এইটো 2/6 2/7 2/8, অৰ্থাৎ 2/5 সংখ্যাটো ইয়াত বহিব। আৰু যদি
এই তলৰ সংখ্যাটো বা হৰটো যদি সংখ্যাটো ডাঙৰ হয় তেতিয়া এই ক্ষেত্ৰত কি হ'ব আৰু এটা কথা লক্ষ্য কৰা উচিত যে মই ইয়াত 0 পৰা 1 2 3 লিখোতে এই গ্যাপটো বা এই গ্যাপটো সৰু আছিল কাৰণ এটো কাৰণে মই সৰুকে লিখিছো ইয়াত আমাৰ মাজত ভগ্নাংশ আমাৰ লিখাৰ দৰকাৰ নাই আৰু ইয়াত আমাৰ এই 0 পৰা 1 -1 বা 0 পৰা 1 লৈ গ্যাপটো মই অকণ ডাঙৰ লিখিছো তাৰ কাৰণটো হৈছে কি ইয়াৰ মাজত এটা ভগ্নাংশ আহিব আৰু সেই বস্তু দেখুৱাবৰ কাৰণে আমাক অকণ ঠাই লাগে গতিকে মই এটো ডাঙৰ কৰিছো সেইমতে যদি এই ভগ্নাংশ হয় এই সংখ্যাটো যদি ডাঙৰ হয় আমি সেইমতে আমি তাৰ গ্যাপটো বা তাৰ ঠাইটো আমি ডাঙৰ কৰি লওঁ আৰু এটা উদাহৰণ লওঁ ধৰা হ'ল -3/4 এতিয়া ইয়াত দিছে 4 তলৰ সংখ্যাটো এটা 4 তাৰ মানে এটা ঘৰক 4টা ভাগ কৰিব লাগিব গতিকে আমি এই ক্ষেত্ৰত সংখ্যাৰ মাজতো গ্যাপ সেই গ্যাপটো ডাঙৰ কৰিব লাগিব কাৰণ এটা ভাগক আমি 4টা ভাগ দেখুৱাব লাগিব 4টা অংশত দেখুৱাব লাগিব গতিকে এটো 0 যেহেতু এটো মাইনাস আছে এটো -1 -2 ফলে আৰু গৈ থাকিব ঠিক এনেকৈ ফলে 1 2 হল এতিয়া প্ৰতিটো ভাগক বা প্ৰতিটো গোটা সংখ্যাক সমানে 4টাকৈ ভাগ কৰিব লাগিব গতিকে 1 2 3 4 এবাৰ 1 2 3 4 1 2 3 4 1 2 3 4 প্ৰতিটো ভাগক ভাগ কৰিব লাগিব এতিয়া 0 ৰ পৰা ইফাললৈ এটো 1/4 4 ভাগৰ এভাগ 4 ভাগৰ দুভাগ 4 ভাগৰ 3 ভাগ আৰু 4 ভাগৰ 4 ভাগ 4 ভাগৰ 5 ভাগ 4 ভাগৰ 6 ভাগ 4 ভাগৰ 7 ভাগ 4 ভাগৰ 8 ভাগ ঠিক তেনেকৈ ফলে -1/4 -2/4 -3/4 -4/4 -5/4 -6/4 -7/4 -8/4 এটা আমাক দেখুৱা লাগে -3/4 গতিকে এই ক্ষেত্ৰত -3/4 ৰ সংখ্যা ৰেখাত অৱস্থান হ'ব এইটো এইদৰে আমি সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ উপস্থাপন কৰিব পাৰো আৰু এটা আমি সংখ্যা লৈছো এটো সে ডাঙৰ সংখ্যাটা লম সাপোজ 10 ভাগৰ 4 এতিয়া আমি পালো তলত 10 এতিয়া আমি এটা ভাগক 10টা ভাগ কৰিব লাগিব গতিকে এই সংখ্যাটোৰ গ্যাপ এতিয়া 0 ৰ পৰা 1 ৰ মাজত যে গ্যাপ বা -1 লৈ যেটো গ্যাপ বা 0 ৰ পৰা 1 লৈ যেটো গ্যাপ এই গ্যাপটো ইমান আছিল কিন্তু ইয়াত আমি 10টা ভাগ লিখিবলৈ বা দেখুৱাবলৈ দিগদাৰ হ'ব গতিকে আমি এই বস্তুটো ডাঙৰ কৰি লওঁ তে 0 হলে হ'ব -1 এটো 1 হলে মাইনাস না হ'ব এটো ধনাত্মক হ'ব এতিয়া এটা ভাগক 10টা ভাগ কৰিব লাগিব এই ক্ষেত্ৰত আমি প্ৰথমতে হেৰি কৰিলে মাজত লৈ লওঁ এটো মাজতে 5 হ'ব ইয়াত 1 2 3 4 5 6 7 8 9 10 হল মানে এটা ঘৰক 10টা ভাগ কৰিব লাগিব এতিয়া এইটো হ'ব 1/10 2/10 3/10 4/10 5/10 6/10 7/10 8/10 9/10 10/10 গতিকে আমাক দেখুৱাব লাগে 4/10 4/10 ৰ অৱস্থান হ'ব এইটো আৰু এটা উদাহৰণ লৈছো -9/5 অৰ্থাৎ এই ক্ষেত্ৰত তলৰ সংখ্যাটো 5 আৰু ওপৰৰ সংখ্যাটো -9 অৰ্থাৎ এটা ঘৰক আমি 5টাকে ভাগ কৰিব লাগিব তাৰে কি ভাগ ল'ব 9 ভাগ গতিকে 5 ভাগৰ 5 লৈকে 1 হয় 5 ভাগৰ 9 অৰ্থাৎ আমি 1 ৰ পৰা এফালে বাঢ়ি যাব
গতিকে এই ক্ষেত্ৰত কি হ'ব এটো 0 -1 -2 এতিয়া ইয়াক 5 ভাগ কৰিব লাগিব 1 2 3 4 5 1 2 3 4 5 অৰ্থাৎ 0 এটো 1 হয় 1/5 হ'ব minus 1/5 minus 2/5 minus 3/5 minus 4/5 minus 5/5 minus 6/5 minus 7/5 minus 8/5 minus 9/5 minus 10/5 অৰ্থাৎ এই সংখ্যাটোৰ সংখ্যা ৰেখাত তাৰ অৱস্থান হ'ব এইটো অৰ্থাৎ আমি কি কৰিলো যেহেতু ইয়াত 5 আছে হয় না তলত 5 আছে গতিকে এটা গোটা সংখ্যা ইয়ালৈকে এটো 1 ইয়ালৈকে এটা গোটা সংখ্যা এই গোটা সংখ্যাটোক আমি 5 ভাগ কৰিব লাগিব আৰু ইয়াৰ 0 ৰ পৰা 1 লৈকে 5 ভাগ হয় 5 ভাগৰ 5 হয় কিন্তু আমাৰ ইয়াত দিয়া আছে 5 ভাগৰ 9 গতিকে এটো 1 পাৰ হৈ যাব গতিকে আৰু ইয়ালৈকে 5 5 ভাগৰ 5 5 ভাগৰ 6 5 ভাগৰ 7 5 ভাগৰ 8 5 ভাগৰ 9 5 ভাগৰ 10 আৰু যদি হে এনেকুৱা হলতেন -12/5 তেতিয়া হলে আমাৰ আৰু এফালে ভাগ আৰু বাঢ়ি যাব ইয়াত এটো 11/5 হ'ব -11/5 -12/5 হ'ব অৰ্থাৎ -12/5 ৰ অৱস্থান হ'ব এইটো